নমস্কাৰ বন্ধু-বান্ধৱীসকল, আহিছোঁ এটা নতুন ভিডিঅ'লৈ য'ত আপোনালোকক জনাব বিচাৰিম যে আপুনি ডেট অফ বাৰ্থ চাৰ্টিফিকেটটো ঘৰতে বহি কেনেকৈ এপ্লাই কৰিব পাৰে। হয়, আপুনি ঘৰতে বহি ডেট অফ বাৰ্থ চাৰ্টিফিকেটটো এপ্লাই কৰিব পাৰিব আৰু তাৰ কাৰণে 30 টকা এটা পে'মেণ্ট কৰিব লাগিব, য'ত আপোনাক সম্পূৰ্ণ প্ৰচেছটো মই দেখুৱাব বিচাৰিম। আৰু মই এটা ৰিকুৱেষ্ট কৰিম, যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল আইকনটো ক্লিক কৰি দিয়ক, য'ত আপোনাক এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' তথা অনলাইন ৰিলেটেড ভিডিঅ'বোৰ আপুনি সোনকালে পাই থাকে। তাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। মই মোৰ মোবাইলৰ পৰা ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। তাৰ পৰা আপুনি ইয়াতে চাৰ্চ বক্সত টাইপ কৰিব e-district, জাষ্ট e-district বুলি চাৰ্চ কৰিব। তাৰপিছত আপুনি ৰাইট ছাইডত দেখিব এটা 3 ডট দেখিব পাইছে, ওপৰত ৰাইট ছাইডত 3 ডটত ক্লিক কৰি দিয়ক আৰু স্ক্ৰল ডাউন কৰি আহি ডেস্কটপ চাইট অপশ্যনটো দেখিব পাৰিব। ডেস্কটপ চাইট অপশ্যনটো আপুনি অন কৰি ৰাখক। অন কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইল ফোনটো সম্পূৰ্ণ কম্পিউটাৰ ৰূপত কাম কৰিবলৈ আৰম্ভ কৰিব। ভিডিঅ' ডিছক্ৰিপশ্যনত মই লিংকটো দি ৰাখিম, আপুনি তাৰ পৰা ক্লিক কৰি এইটো পেজলৈ আহিব পাৰে। মই যিহেতু কম্পিউটাৰত কম্পিউটাৰৰ মই ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ আৰু ব্ৰাউজাৰটো অ'পেন কৰি লৈ পেলাই ইয়াতে e-district বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে যিটো ফাৰ্ষ্ট লিংক আহিব সেইটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ সন্মুখত এটা নতুন পেজ এটা খোল খাব, য'ত আপোনাক এনেকুৱা দেখুৱাই দিব। তাত আপুনি ID পাছৱৰ্ড লগইন কৰিব লাগিব। গভৰ্ণমেণ্ট ছাৰ্ভিচ য'ত লিখা আছে ফাৰ্ষ্ট যিটো অপশ্যন তাতে আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছতে আপুনি ইয়াৰ পৰা ইমেইল এড্ৰেছ আৰু ইউজাৰ নেম বা স্ক্ৰীন নেমটো বিচাৰি দিব। যদিহে আপোনাৰ ID পাছৱৰ্ডটো যিটো নাই আৰু যদিহে আপুনি ল'ব বিচাৰে তেতিয়াহ'লে আপুনি কমেণ্ট কৰি জনাই দিব, তাৰ কাৰণে আপুনি নতুন ভিডিঅ' এটা বনাই দিম। তাৰপিছত আপুনি ইমেইল এড্ৰেছ আৰু ইউজাৰ নেম বা স্ক্ৰীন নেমটো লিখি দি আপুনি লগইন কৰি দিয়ক। নতুন পেজ এটা লৈ আপোনাক ৰিডাইৰেক্ট কৰিব। ইয়াতে আপুনি এইটো দেখিব পাৰিছে, ইয়াতে আপুনি চাৰ্চ কৰিব পাৰে, নতুবা আপুনি ইয়াতে ক্লিক কৰি চিলেক্ট কৰিব পাৰে। চাৰ্চ কৰিব পাৰ্মিশ্যন ফৰ ডিলে বাৰ্থ চাৰ্টিফিকেট, নতুবা ইয়াতে বিচাৰি উলিয়াই আপুনি চিলেক্ট কৰি লৈ ল'ব। মই ইয়াতে চিলেক্ট কৰি লৈছোঁ। তাৰ কাৰণে মই ইয়াতে জাষ্ট লিখি দিম পাৰ্মিশ্যন ফৰ ডিলে বাৰ্থ ৰেজিষ্ট্ৰেশ্যন। ইয়াতে মই লিখি দিয়াৰ পিছতে ইয়াতে আহি গৈছে, মই ইয়াতে পৰা চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰি লৈ পেলাই আপুনি ইয়াতে ৰাইট ছাইডত যিটো বুলি দেখিব পাইছে অপশ্যনত ক্লিক কৰি দিয়ক। তাৰপিছত আপুনি এনেকুৱাকৈ এটা অপশ্যন খুলি আহিব। তাৰপিছত আপুনি 3 নম্বৰ 4 নম্বৰ যিটো অপশ্যন আছে 4 নম্বৰত আছে এপ্লাই অনলাইনত ক্লিক কৰি দিয়ক। এনেকুৱা পেজ খোল খাব য'ত আপুনি ছাবমিট অনলাইন দেখিব পাৰিব। ছাবমিট অনলাইনত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে এটা নতুন পেজ খোল খাব য'ত আপোনাৰ এটা ফৰ্ম দেখিব পাৰিব আৰু ফৰ্মটো যিটো ষ্টাৰ মাৰ্ক থাকিব ষ্টাৰ মাৰ্কখিনি ফুলফিল কৰিব লাগিব। এইটো মেণ্ডেটৰী হয়, এইটো লিখি দিছে। ষ্টাৰ মাৰ্ক হোৱাখিনি আপুনি ফুলফিল কৰিব লাগিব বুলি লিখি দিছে। তাৰ কাৰণে আপুনি য'ত লেংগুৱেজটো চিলেক্ট কৰি ল'ব। লেংগুৱেজটো চিলেক্ট কৰিবলৈ গৈ আপুনি ইয়াতে লেংগুৱেজটো চিলেক্ট কৰিব লাগিব। আপুনি ফৰ্মখন কোনটো ভাষাত ফিল আপ কৰিব। মই আশা কৰিম আপুনি ইংলিছ লেংগুৱেজটো চিলেক্ট কৰিব, যিহেতু আপোনাৰ বাৰ্থ চাৰ্টিফিকেটটো ইংলিছ লেংগুৱেজতে টাইপিং হ'ব বা আহি যাব। সেয়া আপুনি ইংলিছ লেংগুৱেজটো চিলেক্ট কৰি ল'ব আৰু ইয়াতে আপুনি এপ্লিকেণ্ট ডিটেইলছটো আপুনি ফিল আপ কৰিব লাগিব, যোনে এপ্লাই কৰিব। ছাপ'জ দেউতাকে এপ্লাই কৰিব পাৰে বা দাদা বাইদেউ এপ্লাই কৰিব পাৰে বা ভণ্টিৰ কাৰণে দাদাও এপ্লাই কৰিব পাৰে। সেয়া আপুনি ইয়াতে এপ্লিকেণ্ট ডিটেইলছ মানে যোনে এপ্লাই কৰি আছে তাৰ ডিটেইলছটো ইয়াতে দিব লাগিব। তাৰ কাৰণে যোনে এপ্লাই কৰি আছে তেখেতৰ নেম, মোবাইল নাম্বাৰ, ৰিলেশ্যন উইথ তেখেতলৈকে ৰিলেশ্যনটো কি এইবোৰ আপুনি দি দিব। মই মোৰখিনি দি দিছোঁ। তাৰ কাৰণে আপুনি ইয়াতে লিখি দিব মই মোৰখিনি লিখি আছোঁ। লগতে মই জনাব বিচাৰিম যিহেতু মোৰ চেনেলটো নতুন হয়, গতিকে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো ক্লিক কৰি ৰাখিব, য'ত এনেধৰণৰ অনলাইন তথা ইম্পৰ্টেণ্ট ভিডিঅ'খিনি আপুনি অতি সহজে পাব পাৰে। ইয়াতে আপুনি এপ্লিকেণ্টৰ লগত যাৰ কাৰণে এপ্লাই কৰিব তেখেতৰ ৰিলেশ্যনটো দি দিব। যি হয় ব্ৰাদাৰ হ'ব পাৰে, দেউতা হ'ব পাৰে, ডটাৰ হ'ব পাৰে, যোনে যি নহয় সেইটো আপুনি দি দিব। তাৰপিছত ইয়াতে আপুনি দেখিব পাৰিব আধাৰ নাম্বাৰ, পান নাম্বাৰ আৰু ইমেইল ID। এইবোৰ অপশ্যনেল হয়, যিহেতু আপুনি ইয়াতে ষ্টাৰ মাৰ্ক নাই, গতিকে আপুনি এইটো ফিল নকৰিলেও হৈ যাব আৰু যদি কৰে কোনো অসুবিধা নাই। তাৰপিছতে এইফালে দেখিব পাৰিছে ৰাইট ছাইডত আপোনাৰ নিউ বৰ্ণ ডিটেইলছ মানে নৱজাতকৰ বিৱৰণ। ইয়াতে আপুনি যাৰ কাৰণে এপ্লাই কৰি আছে তেখেতৰ নাম বা তাৰ নেমটো দি দিয়াৰ পিছতে আপুনি ডেট অফ বাৰ্থটো ইয়াতে চিলেক্ট কৰিব লাগিব।
তাৰখন আপুনি কেলেণ্ডাৰখন পাব। কেলেণ্ডাৰখনত ক্লিক কৰি দিয়ক। কেলেণ্ডাৰখনত ক্লিক কৰি দিয়াৰ লগে লগে কেলেণ্ডাৰ এটা অ'পেন হ'ব। তাৰ কাৰণে আপুনি ফাৰ্ষ্ট টাইম আপুনি ইয়াৰটো চিলেক্ট কৰিব, ডেট অফ ইয়াৰ। ইয়াৰটো আপুনি চিলেক্ট কৰি পেলাই আপুনি ইয়াতে ইয়াৰটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি মান্থটো চিলেক্ট কৰিব। মান্থ চিলেক্ট কৰাৰ পাছতে আপুনি ডেটো চিলেক্ট কৰি লৈ ল'ব। মই মোৰ ডেট অফ ইয়াৰ, ডেট অফ মান্থ এণ্ড ডেট অফ বাৰ্থটো চিলেক্ট কৰি লৈছোঁ। হয়, মই মোৰ চিলেক্ট কৰি লৈ পেলাই ইয়াতে ক্লিক কৰি দিছোঁ, চিলেক্ট হৈ গৈছে। তাৰপিছত আপুনি জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। জেণ্ডাৰটো ইয়াতে চিলেক্ট কৰি ল'ব, মেল ফিমেল। তাৰপিছত আপুনি ইয়াতে ফাদাৰ্ছ নেমটো লিখি দিব। এইবোৰ মেণ্ডেটৰী হয়, যিহেতু ষ্টাৰ মাৰ্ক আছে এইবোৰ মেণ্ডেটৰী হ'ব। ফাদাৰ নেমটো ইয়াতে লিখি দিয়ক। ফাদাৰ নেমটো লিখি দিয়াৰ পিছতে আপুনি ইয়াতে মাদাৰ্ছৰ নেমটো লিখি দিব। মাতৃৰ নামটো লিখি দিয়ক। ডেট অফ প্লেচ, ক'ত জন্মগ্ৰহণ কৰিছিল, ঘৰত কৰিছিলে নে হস্পিটেলত কৰিছিলে, ইয়াতে চিলেক্ট কৰি লৈ ল'ব। যদিহে ঘৰত কৰে তেতিয়াহ'লে আপুনি ইয়াতে এড্ৰেছটো লিখিব নালাগে, লিখিবলৈ ইয়াতে টিক কৰিব নোৱাৰিব। আৰু যদিহে হস্পিটেল কৰে তেতিয়াহ'লে ইয়াতে আপুনি হস্পিটেলৰ এড্ৰেছটো দিব লাগিব। যিহেতু ঘৰৰ জন্মগ্ৰহণ কৰিছে, ঘৰটো চিলেক্ট কৰিছোঁ, হাউচটো চিলেক্ট কৰি পেলাই ইয়াতে আপোনাৰ তলত আহিব এড্ৰেছ অফ হোম হস্পিটেল। ইয়াতে আপুনি ঘৰৰ এড্ৰেছটো দি দিব। যদি ষ্টাৰ মাৰ্ক নাই তথাপিও দি দিব। তাৰপিছত ৰিজন ফৰ বিং লেট, আপুনি কিয় পলম হ'ল, পলম হোৱাৰ কাৰণটো কি আছিলে। তাৰ কাৰণে আপুনি লিখি দিয়ক, জাষ্ট লিখি দিয়ক আই ৱাজ আউট অফ ষ্টেট, দেয়াৰ আৰ ন অপৰচুনিটি ফৰ এপ্লাই, এনেকুৱাকৈ লিখি দিব। আপুনি যিকোনো এটা লিখি দিব পাৰে। তললৈ আহক। তললৈ আহি দেখিব পাৰিব আপুনি নিউবৰ্ণ এড্ৰেছ এট দ্য টাইম অফ বাৰ্থ, নৱজাতকৰ জন্মৰ সময়ত তেখেতৰ এড্ৰেছটো ইয়াতে দিব কৈছে। আপুনি ইয়াতে য'ৰ পৰা চিলেক্ট কৰি লাগিব তাৰ ষ্টেটটো অট'মেটিক চিলেক্ট কৰা থাকিব। তাৰপিছতে আপুনি ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব পাৰিব। ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব লাগিব আৰু তাৰপিছত আপুনি চাব ডিভিজনটো চিলেক্ট কৰি ল'ব লাগিব। সকলোবোৰ চিলেক্ট কৰিব লাগিব, কোনো লিখিব নালাগে। এনেকুৱাকৈ চিলেক্ট কৰি লৈ ল'ব। চাৰ্কেলটো চিলেক্ট কৰিব, তাৰপিছত ভিলেজটো চিলেক্ট কৰিব। ভিলেজৰ নামটো ইয়াতে চিলেক্ট কৰি পেলাই ভিলেজৰ নাম ফাৰ্ষ্ট কেইটামান আখৰ বহুৱাই দিয়াৰ পিছতে আপোনাৰ ভিলেজটো আহি যাব। আপুনি চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত পিনক'ডটো ইয়াতে লিখি দিব, টাইপ কৰি দিব। পিনক'ডটো মই কৰি দিছোঁ। তাৰপিছতে আপুনি তললৈ আহক। এটাচমেণ্ট চিলেকশ্যন, মানে সংলগ্ন নথি, কি ডকুমেণ্টছ আপুনি আপলোড কৰিব লাগিব। ইয়াতে দিছে আপলোড স্কেন কপি অফ দ্য এপ্লিকেশ্যন ফৰ্ম, যিখন ফৰ্ম আপুনি ফিল আপ কৰিছিলে হাতেৰে কলমে লিখিছিলে, সেইখন ফৰ্ম আপুনি স্কেন কৰিব লাগিব। আৰু JPEG, PNG, PDF ফৰ্মেটত আপুনি আপলোড কৰিব লাগিব 500 KBতকৈ তলত, মেক্সিমাম 500 KB হ'ব লাগিব। তাৰ কাৰণে আপুনি ব্ৰাউজাৰত ক্লিক কৰি দিয়ে আপুনি ইয়াতে আপোনাৰ ফাইলটো অ'পেন হৈ যাব। আপুনি চিলেক্ট কৰি ল'ব আপোনাৰ ডকুমেণ্টটো, ইউজাৰ ফৰ্মখন চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি নেক্সট ৰেজিষ্টাৰ হস্পিটেলৰ পৰা এটা য'ত জন্মগ্ৰহণ কৰিছিল তাৰ পৰা বা হস্পিটেলৰ পৰা এটা লিখিত দিব আপোনাক। সেই লিখিতখন ইয়াতে আপলোড কৰিব লাগিব বাৰ্থ প্ৰুফ হিচাপে। মই ইয়াতে কৰি দিছোঁ। তাৰপিছতে আপুনি আপোনাৰ যিটো চিলেক্ট কৰি লোৱাৰ পিছতে আপলোড হৈ যাব। তাৰপিছত ইয়াত দেখিব পাইছে স্কুল চাৰ্টিফিকেট নাইটোবা এডমিট কাৰ্ড, ইয়াতে আপুনি আপলোড কৰি দিয়ক। চেম প্ৰচেছত আপলোড কৰি দিয়ক। তাৰপিছত আপুনি ইয়াতে এনি এটা ডকুমেণ্টৰ যদিহে ইয়াতে ষ্টাৰ মাৰ্ক নাই তেতিয়াহ'লে আপুনি মাক দেউতাকৰ আপুনি আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আইডি এইবোৰ দিব পাৰে। বথ চাইড দি দিব। তাৰপিছত ন' অফ পেজ টু বি প্ৰিণ্ট, কিমানটা পেজ আপুনি প্ৰিণ্ট বিচাৰে আৰু কিমানটা পেজ আপুনি স্কেন কৰিলে ইয়াতে আপুনি লিখি দিব। লিখি দি পেলাই তাৰপিছত আপুনি ইয়াতে কেপচাটো ছেম টু ছেম ইয়াতে বহুৱাই দিয়ক। কেপচাটো ইয়াতে ছেম টু ছেম বহাই দিয়াৰ পিছতে আপুনি প্ৰিভিউ অপশ্যনত ক্লিক কৰি দিব। মই ইয়াতে এটা পেজ প্ৰিণ্ট বিচাৰোঁ, তাৰপিছত এতিয়া 5টা পেজ মই স্কেন কৰিছোঁ। ইয়াতে কেপচাটো ছেম টু ছেম বহুৱাই দিছোঁ। মই ইয়াতে ছেম টু ছেম কেপচাটো বহুৱাই দি আছোঁ। যেনেকৈ আছে তেনেকৈ দিব। সৰু থাকিলে সৰু আৰু ডাঙৰ ফুলা থাকিলে ডাঙৰ, কেপিটেল থাকিলে কেপিটেল আৰু স্মল থাকিলে স্মল। তাতে প্ৰিভিউটো ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ পেজটো খোল খাই যাব। আপুনি ফৰ্মটো যেনেকৈ ফিল আপ কৰিছে তেনেকৈ আপুনি দেখিব পাৰিব।
যদি শুদ্ধ আছে তো ভালে, আৰু যদি সেই ক'ৰবাত ভুল হৈছে তেতিয়াহ'লে আপুনি শুধৰণি কাৰেকশ্যন কৰি ল'ব। আপোনাৰ চাই লৈ তাৰপিছত আপুনি এইটো কৰি ল'ব। তাৰপিছত আপুনি যদি শুদ্ধ আছে তেতিয়াহ'লে ৰাইট ছাইডত ক্লিক কৰি দি এইটো ক্ল'জ কৰি দিয়ক। ক্ল'জ কৰি দি পেলাই ইয়াতে ছাবমিট দেখিব পাৰিব। ছাবমিট মাজত যদি অপশ্যন হয় ছাবমিটত ক্লিক কৰি দিয়ক। আৰ ইউ চিয়'ৰ ৱান্ট টু ছাবমিট দ্য ফৰ্ম লিখা থাকিব, ইয়াতে য়েছ কৰি দিয়ক। আপোনালোকলৈ মোৰ এইটো সৰু ৰিকুৱেষ্ট, সেয়া হ'ল মোৰ চেনেলটো নতুন হয়, সেয়েহে আপোনালোকক মই ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখিবলৈ অনুৰোধ জনাওঁ। সেই ভিডিঅ'টো দীঘলীয়া হৈ গৈ আছে, তেতিয়াহ'লে আপুনি ধৈৰ্য সহকাৰে সেইটো চাই থাকক। তাৰপিছত এনেকুৱা এটা পেজ খুলি যাব য'ত আপুনি 30 টকা এটা পে'মেণ্ট কৰিব লাগিব। হয়, তাৰপৰা মানে আপুনি পে' অপশ্যনটোত ক্লিক কৰি দি দিয়ক। পে' অপশ্যনটোত ক্লিক কৰি দি আপুনি এইটো পে'মেণ্টটো কৰি ল'ব। কণ্টিনিউ কৰি দি দিয়ক। কণ্টিনিউ কৰি দিয়ক। কণ্টিনিউ কৰি দিয়াৰ পিছতে আপুনি ইয়াতে দেখিব পাৰিব অৰ্ডাৰ নাম্বাৰ, এপ্লিকেশ্যন ট্ৰেনজেকশ্যন আই ডি, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অথবা এপ্লিকেশ্যন নাম্বাৰ, আইটেম কোড, এমাউণ্ট, ৰেজ, পে' বাই কেনেকৈ পে' কৰিব, আপুনি এড্ৰেছটো দেখিব পাৰিব, কণ্টেক্ট নাম্বাৰ দেখিব পাৰিব, আপোনাৰ আদাৰ এইবোৰ দেখিব পাৰিব আপুনি। তাৰপিছত আপুনি ইয়াতে দেখিব পাৰিব ক্লিক টু প্ৰচিড। ক্লিক টু প্ৰচিডত আপুনি ক্লিক কৰি দিব। মই এতিয়া ক্লিক টু প্ৰচিডত ক্লিক কৰি দিছোঁ। ক্লিক টু প্ৰচিডত ক্লিক কৰি দিয়াৰ পিছত আপুনি এটা অপশ্যন আহিব, আপুনি কণ্টিনিউ কৰি দিব। এনেকুৱা এটা পেজ আপুনি খোল খাব কেনেকৈ আপুনি পে'মেণ্ট কৰিব। ইয়াতে আপোনাৰ অপশ্যন আছে UPI, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, ৱালেট, নেট বেংকিং, গুগল পে' আৰু এমাজন পে', পে'টিএম এনেধৰণৰ অপশ্যন দি আপুনি পে'মেণ্ট কৰিব পাৰিব। যিকোনো এটা অপশ্যন আপুনি চুজ কৰি লৈ ল'ব। মই পে'মেণ্টটো নকৰিম, যিহেতু মই এইটো ডেমো হিচাপে দেখুৱাইছোঁ, সেয়েহে মই পে'মেণ্টটো নকৰিম। যদি এই ভিডিঅ'টো হৈছে হেল্পফুল তেতিয়াহে বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি ৰাখক এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাবলৈ। ধন্যবাদ। জয় হিন্দ, জয় অসম।